বন্ধুসকল নমস্কাৰ। এইকেইদিন মানে ঘৰতে কামত ব্যস্ত হৈ আছোঁ আৰু বাহিৰলৈ ক'তো যোৱা নাই, এনেকৈ ব্লগ ভিডিঅ' বনোৱা নাই। আৰু এতিয়া এই ঘৰ গাঁৱতেই আছোঁ আৰু আমি আহি গাঁৱৰ এমূৰত আছোঁহি। এইফালে যিবিলাক দেখিছে এইটো আৰ্মি কেম্প হয় এইটো, আৰু এমূৰৰ পৰা ইমূৰলৈ আমাৰ ৰাস্তাটোতে যাম। অলপ চাওক আৰু এনজয় কৰক, বলক যাওঁ এতিয়া। বন্ধুসকল স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ' আমাৰ গাঁও গাই নদী মিলনপুৰলৈ। গতিকে আজি বলক মোৰ গাঁওখনকে দেখুৱাই দিওঁ। মোৰ গাঁও, আমাৰ গাঁও, এইখনেই হ'ল আমাৰ গাঁও, কলগছ বাঁহ গছেৰে ভৰা। গতিকে চাই থাকক আৰু এনজয় কৰক। ৰ'ব এইখিনিতে এটা কথা কওঁ, আমাৰ গাঁওখন ক'ত অৱস্থিত জানেনে? ধেমাজি ডিষ্ট্ৰিক্টৰ উত্তৰ দিশে অৰুণাচল সীমান্তৰ নিচেই কাষত। আৰু এয়াই হৈছে আমাৰ গাঁৱৰ শিৱ মন্দিৰ। আমাৰ গাঁওখন সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে কাৰণে নামটো হ'ল মিলনপুৰ। আৰু নিচেই কাষতে আছে গাই নদী, এইকাৰণে নামটো হৈছে গাই নদী মিলনপুৰ। কাৰণ ইয়াত সকলো জনগোষ্ঠীৰ লোকে বাস কৰে। আৰু এয়াই হৈছে গাই নদী মিলনপুৰ LP স্কুল। এয়া হৈছে ছাৰ। আৰু বলক দেখিবলৈ পাব আমাৰ গাঁও কলগছ বাঁহ গছৰ বাহিৰেও আৰু কি আছে। লেটছ গো। এয়া হৈছে এটা সৰু সুৰা তিনিআলি আমাৰ গাঁও। সৰু সুৰা দোকান এয়া আমাৰ গাঁও। এয়া হৈছে আৰু এখন সৰু সুৰা দোকান আমাৰ গাঁৱৰ। আৰু খন্তেকমান দূৰ যোৱাৰ পিছতেই আমি পামগৈ আছাম কোৱাৰী। মানে এয়াই হ'ব আমাৰ আছাম কোৱাৰী। চাই থাকক ভিডিঅ'টো। আমাৰ গাঁওখন সম্পূৰ্ণ পাৰ হৈ অহা সম্পূৰ্ণ ভিডিঅ'টো কমপ্লিট হৈ গ'ল। আৰু বন্ধুসকল আহি পালোহি। আমি গাঁৱৰ ইটো মূৰৰ পৰা আহিছিলোঁ আৰু এইটো মূৰ পাই গ'লোহি। দেখিলে আমাৰ গাঁওখন। আৰু মোৰ বন্ধু এজন আছে বিশাল ভাই, জান পাইছেন মানে চিনাকি হৈ লওক। বলতো নামটো? নাম মোৰ বিশাল হয়। তো আমি গৈ আছোঁ অলপ ঘূৰিবৰ কাৰণে, আপোনালোকে চাব। Come on, let's go! বন্ধুসকল আমি আহি এতিয়া ইয়াৰ নামঘৰৰ ওচৰ পালোহি। এইটো নামঘৰ ভগৱতী বাসুদেৱাই। এইটো আছে লিখাবালি, ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰ লিখাবালি অঞ্চলত আছে। দেখিছে বহুত ধুনীয়া নামঘৰ হয়। এইটো অসমৰ ভিতৰত মানে দ্বিতীয়টো নামঘৰ হয় বুলি ক'ব পাৰি। আৰু আমি এইটো ৰাস্তাই ঘৰৰ পৰা আহিছিলোঁ। আৰু এইফালে যায় আপোনাৰ মেইন ৰোডত ওলাইগৈ।
আৰু এইটো নামঘৰ দেখিছোঁ। বন্ধুসকল, এয়া হৈছে আমাৰ গাঁৱৰ পৰা কিছু নিলগত বেটেলিয়ন কেম্পৰ যিখিনি সৈন্যবাহিনী, আছাম সৈন্যবাহিনীৰ ৰাইফলছৰ কেম্পত এই নামঘৰ আছে। মানে ইয়াৰ নামঘৰলৈ আপোনালোকে যাওঁ বুলি ইয়াৰ গেট আছে, যাব পাৰে। আৰু এতিয়া আমাক সুধিছিলে যাব নেকি বুলি, এতিয়া নাযাওঁ ক'লোঁ, আমাৰ লগত ইমান সময়ো নাই, টাইমো নাই। আৰু বেলেগ এদিন আহি আপোনালোকক এই নামঘৰ ভিতৰলৈকে গৈ দেখুৱাই দিয়া হ'ব বাৰু।